বন্ধুসকল, দুখীয়া ঘৰৰ সন্তান হৈ জন্ম ল'লোঁ। কষ্টটো হ'বই, কিন্তু সফল এদিন নিশ্চয় হ'ম। জীৱনত মই কেতিয়াও হাৰ নামানো। লাগিলে সফলতাৰ দিশত যিমানবাৰ ডুবি নাযাওঁ কিয়, যদিও ক্ষমতা হেৰাই যায়, আগুৱাই যাবলৈ কোনো যদি ৰাস্তা বিচাৰি নাপাওঁ, তথাপিও মই চেষ্টা কৰি থাকিম। কাৰণ মই জানো এইটোৱে আমাৰ জীৱন। মই জীৱনত কেতিয়াও দুখী হৈ জীয়াই থাকিব নিবিচাৰোঁ। কাৰণ দুখী হৈ বা আমাৰ নাই বুলি যদি বহি থাকোঁ, আমাৰ জীৱনটো তেনেই নগণ্য হ'বগৈ এটা সময়ত গৈ। তেতিয়া হয়তো সেই পাছৰ সময়লৈ ঘূৰি চাবলৈ আমাৰ হয়তো সময়ৰ একো মূল্য নাথাকিব তেতিয়া আমাৰ।